guys, welcome to my YouTube channel. Good morning aru hokoloke shiboratri. So aji fasting asu ji hokole swale mane bhal bhagavan bhal husband ba bhal swami ba jibon hongi ejon bisare তো শিৱ ভগৱান অকমতে সন্তুষ্ট হৈ যায় তো সকলোৰে ধাৰণা যে মানে শিৱক মানিলে মানে শিৱৰ নিচিনা হাজবেণ্ড পায় বা স্বামী পায় তো মোৰ মতে মই ভাবো মই শিৱৰ নিচিনা হাজবেণ্ড মই বিচৰা নাই ভাল হ'ব লাগে লয়াল হ'ব লাগে ল'ৰাজন ভাল হ'ব লাগে দেখাত যেনেকুৱাই নহওক মনৰ ভাল হ'ব লাগে আৰু অলপ কষ্ট কৰা হ'ব লাগে তো সেইটো হিচাপে আমাৰ এতিয়া বৰ্তমান ৰিলেশ্যন 8 বছৰ চলিছে এনেকৈ কাইজা বেচেলৰ মাজেদিও চলিছে বাট চলি আছে আৰু ডাঙৰ কথা এটা কম আপোনালোকক তো আমি পূজা কৰিব গৈ আছোঁ আজি উমানন্দ গৈ আছোঁ তো উমানন্দৰ পৰা আহি পেলাই আপোনালোকৰ লগত কথা পাতিম কম মই কি ডাঙৰ কথা মানে ইম্পৰ্টেণ্ট কথাই আপোনালোকক জনাব আছে তো মই কোৱা নাছিলোঁ তো আজি কম আজি সাহস কৰি কম শিৱ পূজা বুলি ক'ম কাৰণ মোৰ ফেভৰেট ভগৱান শিৱ হয় তেওঁক মই মানো আৰু যেতিয়া মন যায় মানে তেতিয়া তেওঁক মানে মানিব মনৰ মানে সিগনেল এটা পায় ন ভগৱানক মনৰ পৰাই মানিব লাগে টকা পইচা দি নহয় মানে মনৰ পৰাই মানিব লাগে সেই হিচাপত যদি মই মনৰ পৰা ভাবোঁ তেওঁ মোৰ কাৰণে ভাল বা তেওঁক কিবা এটা যদি খোজোঁ বা ভাবোঁ মোক এইখিনি কৰি দিয়া প্ৰভু তাৰপিছত মানে সঁচা হয় আৰু ইমান ডাঙৰো নুখোজোঁ বাট যিখিনি প্ৰব্লেম থাকে বা সেইখিনি সলভ হোৱাৰ মই দেখা পাইছোঁ চ' সেইকাৰণে মই বিশ্বাস কৰোঁ শিৱপ্ৰভুক তো যিসকল ছোৱালীয়ে শিৱ ভগৱানক ভাল কৰে আজি ভালকৈ পূজা কৰিবা সকলোৱে তো মোৰ ফালৰ পৰা সকলোকে হেপী শিৱৰাত্ৰি আৰু ঘোটা বেছিকৈ নাখাবা দেই আগত য'ত উমানন্দ ঘাট আছিলে তাৰ পৰা ঘূৰি আহি পেলাই এতিয়া বেলেগ চাইডে যাব লগা হৈছে তো তালৈকে গৈ আছোঁ বহুত খোজকাঢ়ি আহিব লাগে সেইখিনি যাই পাব লাগিব গৈ পাই পেলাই তাতে টিকেট কাটিব লাগিব বহুত আগত পানী শুকাই গৈছে ন সেইটো কাৰণে মানে আৰু বহুতখিনি খোজকাঢ়ি যাব পাৰি মাজেদি ভৰি নিদিলেই হ'ল এই লাচিত ঘাটেদি সোমাই আহিলোঁ ইয়াতে টিকেট কৰিব লাগিব মেলা মোৰটো কাটলি কি ধুনীয়া ফুল এইবিলাক হৈছে নেকি নিজে না ৰুইছে মানুহ চব এইবিলাক উমানন্দ চেফটি বেছিভাগ মই দেখাই নাই মই কেমেৰাত দেখাই নাই তইকেইটা আহিছে ৰ দেখা পাই আছে তোৰ এই সংগীতা বাকী ভিডিঅ'কেইটা এডিট কৰি ভাল পাওঁ গম পাইছে না এইটো লাইন লাগিব আগত জায়গা নিয়ে